হয় হয় প্ৰথম কথা যে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে আজি আমি ধেমাজি জিলা ছাত্ৰ সন্থা ধেমাজি সদৰত আমি আজি 13 ঘণ্টাকৈ অনশন কাৰ্যসূচী আমি হাতত লৈছোঁ যেটো আমাৰ স্পষ্ট কথা যে যেতিয়ালৈকে মাধ্যম বিৰোধী চৰকাৰ হটকাৰী সিদ্ধান্ত বাতিল নকৰিব প্ৰত্যাহাৰ নকৰিব তেতিয়ালৈকে আমাৰ নিৰবিচ্ছিন্ন আন্দোলন চলি যাব ইতিমধ্যে আমি পুৱা 6 বজাৰ পৰা অনশন কাৰ্যসূচী আমি হাতত লৈছোঁ 7 বজালৈকে অনশন চলিব ইয়াৰ লগে লগে এই অনশনস্থলীৰ পৰা আমি পুনৰবাৰ শিক্ষামন্ত্ৰীক সকীয়াই দিছোঁ শিক্ষামন্ত্ৰী আমি ক'ব বিচাৰিছোঁ যে শিক্ষামন্ত্ৰীগৰাকীয়ে এই যি হটকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনে যি হটকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে এই হটকাৰী সিদ্ধান্ত কিন্তু বাতিল হ'বলৈ প্ৰত্যাহাৰ হ'ব লাগিব যিটো মাধ্যমক হাত নিদিব যে মাধ্যমক হাত নিদিয়াকৈ মাধ্যমৰ বাহিৰত থাকক চৰকাৰে তাৰ বাকী কাম কাজ কৰক কিন্তু মাধ্যমক হাত দি মাধ্যমসমূহ নিষেধ কৰি যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ কেতিয়াও সফল হ'ব দিয়া নহ'ব ইতিমধ্যে আমি উমান পাইছোঁ এইখন চৰকাৰৰ হাতত যে আমাৰ মাধ্যমসমূহ যে সুৰক্ষিত নহয় আমাৰ ভাষাটো যে সুৰক্ষিত নহয় তাৰ উদাহৰণ ইতিমধ্যে ওলাই পৰিছে তাৰ কাৰণে আমি পুনৰবাৰ সকীয়াই দিছোঁ আজি অনশনৰ জৰিয়তে যে অতি শীঘ্ৰে অসম চৰকাৰে এই যি আপোনাৰ এই মাধ্যম বিৰোধী সিদ্ধান্ত ষষ্ঠ শ্ৰেণীৰ পৰা আপোনাৰ বিজ্ঞানৰ অংক এই বিষয়টোত যি বাধ্যতামূলক আমি ইংৰাজীত পঢ়া সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত প্ৰত্যাহাৰ হ'ব লাগিব বাতিল হ'ব লাগিব আৰু যেতিয়ালৈকে বাতিল নহ'ব তেতিয়ালৈকে কিন্তু ছাত্ৰ সন্থাই নিৰবিচ্ছিন্নভাৱে আন্দোলন কাৰ্যসূচী চলাই নিব You are watching Assam 365 Digital.